নমস্কাৰ, পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আজি ওলাইছোঁ। আজি দেখুৱাম আপোনালোকক মহাবিষ্ণু যজ্ঞ বা যজ্ঞ কেনেকৈ আয়োজন কৰা হয়। আমি আছোঁ আজি নলবাৰী জিলাৰ ৰাজধানীৰ বুদ্ধকুছিৰ এখন যজ্ঞ মণ্ডপত। এইখন যজ্ঞ পূজা আজি মোটামুটিভাৱে 42 বছৰ কৰি দিছে আৰু এজন দিব্য পুৰুষ নিত্যানন্দ ব্ৰহ্মচাৰীদেৱৰ তত্ত্বাৱধানত এই যজ্ঞ মণ্ডপটোৱে কৰি উঠিছিল আৰু আজি 5 দিন ধৰি মাঘী পূৰ্ণিমাৰ দিনৰ পৰা আৰম্ভ হোৱা এই যজ্ঞখনৰ আজি দ্বিতীয় দিনা আৰু 5 দিন ধৰি অনুষ্ঠিত হ'বলগীয়া এই যজ্ঞ মহোৎসৱৰ যজ্ঞৰ জুই কেনেদৰে আহৰণ কৰা হয়, যজ্ঞত কি কৰা হয়, এই গোটেইখিনি কথা জনাবলৈ আজিৰ আধ্যাত্মিক বাৰ্তাত আপোনালোকক চেষ্টা কৰিম। গতিকে আপোনালোকে যি ধৰণে দেখুৱাইছোঁ বা যেনেকৈ যজ্ঞ অনুষ্ঠিত হয় এই কথাখিনি ক'বলৈ আজি প্ৰচেষ্টা কৰিছোঁ। আজি আছোঁ আমি নলবাৰী জিলাৰ বাঁহজনী মৌজাৰ অন্তৰ্গত বাঁহজনী বুদ্ধকুছি সেৱাশ্ৰম যজ্ঞ মণ্ডপত। এইবেলি ইয়াতে 42 বছৰীয়া যজ্ঞ মহোৎসৱ মহাবিষ্ণু যজ্ঞ মহোৎসৱ ভাগ আয়োজিত হ'ব আৰু আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে প্ৰতি মাঘী পূৰ্ণিমাত এই অনুষ্ঠানটো অনুষ্ঠিত হয় আৰু আজি আমাৰ এই যজ্ঞ মহোৎসৱৰ দ্বিতীয় দিনৰ অনুষ্ঠানত আজি এতিয়া এয়া যজ্ঞ অগ্নি আহৰণৰ প্ৰক্ৰিয়া চলি আহি আছে। গতিকে কিছু সময়ৰ পিছতে সূৰ্য দেৱতাৰ পৰা অগ্নি আহৰণৰ প্ৰচেছ আৰম্ভ হ'ব বা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কেনেদৰেনো সূৰ্য দেৱতাৰ পৰা অগ্নি আহৰণ কৰা হয় সেয়া দেখুৱাবলৈকে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এনেদৰে অগ্নিৰ পৰা যজ্ঞ আহৰণ কৰা হয় আৰু ইতিমধ্যে যজ্ঞৰ যি অগ্নি সূৰ্যদেৱৰ পৰা আহৰণ কৰা হ'ল। ইতিমধ্যে অগ্নি আহি ইয়াতে আহিছে। আপোনালোকে দেখিছে নাৰিকলৰ বাকলিখিনিৰ পৰা ধোঁৱা ওলাই আছে। আমি আহি এয়া যজ্ঞত অগ্নি সংস্থাপন কৰিব ওলাইছোঁ। তাৰ আগমুহূৰ্তত এয়া এই দেউলগৰাকীৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। আচলতে এয়া যিটো কুণ্ড হয়, এই কুণ্ডটোৰ তিনিটা আপোনালোকে ৰং দেখিছে, এটা ক'লা, এটা ৰঙা আৰু এটা বগা। আৰু এয়া এখন ৰঙা কাপোৰ পৰি আছে, মাজতে এটা ৰন্ধ্ৰ এটা আছে। এয়া আচলতে জনীপীঠ বুলি কয়। আমাক দেওজনে কৈ দিব কি হয়, সেয়া কি হয় আৰু প্ৰত্যেকখিনি কথা আপুনি কৈ দিয়ক এবাৰ। কুণ্ডটোৰ আপোনাৰ জোখ আছে, জোখমতে কুণ্ডটো বনোৱা যায়। তাৰ আহুতি সংখ্যা অনুযায়ী এটা জোখ আছে। হয়, গতিকে এইটো আমাৰ 10,000 আহুতি, মিনিমাম 10-15,000 আহুতিৰ কাৰণে কুণ্ড এইটো। হয়, আৰু কুণ্ডটোত আমাৰ মুখ্য সেই কুণ্ডটোত 3টা স্তৰ থাকে। হয়, ওপৰতো শুভ্ৰ মেখলা বুলি কয়, মধ্যমটো ৰক্ত মেখলা বুলি কয়, আৰু তলটোত অধহটোত আমাৰ কৃষ্ণ মেখলা বুলি কয়। আচ্ছা, এই 3টা মেখলাত আমাৰ পূজা হয়, কুণ্ডৰ পূজা হয়। আৰু কুণ্ডৰ আমাৰ এইখন জনীপীঠ, এই জনীপীঠখন এইখন আছে। এই জনীপীঠখনত জুনিৰ পূজা হয়। আচ্ছা, আৰু এই জনীপীঠৰ দি আমি তাতে এটা ৰন্ধ্ৰ আছে, সেই ৰন্ধ্ৰৰ দ্বাৰাই আমাৰ জনীপীঠৰ ৰন্ধ্ৰৰ দ্বাৰা ঘি নিৰ্গত হয়। আমাৰ যেনেকৈ কামাখ্যাপীঠ জনীপীঠ বুলি ধাৰণা কৰা হয়, দেৱীপীঠ, মানে আমাৰ অগ্নিৰ ক্ষেত্ৰতো আমাৰ যজ্ঞৰ ক্ষেত্ৰত বিশেষত জনীপীঠতেই মুখ্য হিচাপে লৈ আৰু সেই জনীতে ঘিউ অগ্নিৰ যি আহুতিৰ ঘিউ, সেই ঘিউখিনি জনীপীঠত দিয়া হয়। সেই ঘি নিৰ্গত হৈ তাৰ পৰা অগ্নি উদ্ভাৱন হয়। যজ্ঞ দেখি থাকে বা যজ্ঞ কি গম পাবলৈ গোটেইখিনি কথা এবাৰ তন্নকৈ আপোনালোকক বুজাব ওলাইছোঁ। গতিকে এয়া অগ্নি আহৰণৰ আগমুহূৰ্তত, এই কুণ্ডত জুই জ্বলোৱাৰ আগমুহূৰ্তৰ সময়খিনিত আপোনালোকক কুণ্ডটো সম্বন্ধীয় চিনাকিখিনি দিলোঁ। এয়া অলপ আগত আমি দেখুৱালোঁ কেনেকৈ সূৰ্যৰ পৰা জুই আহৰণ কৰি যজ্ঞ কুণ্ডত জুই আহৰণ কৰা হয়। গতিকে এয়া আমাৰ যজ্ঞ কুণ্ড আৰু এয়া যজ্ঞ কুণ্ডত
কিছু সময় পিছতে অগ্নি আহৰণ হ'ব। ইতিমধ্যে সূৰ্য দেৱতাৰ পৰা অগ্নি সংগ্ৰহ কৰি অনাৰ পিছত এয়া 4 খুঁটিত 4 গছি চাকি আপোনালোকে দেখিছে। এয়া 4 খুঁটিত 4 গছি চাকি, এয়া চব চাকি সূৰ্যৰ পৰা অনা জুইৰ পৰা জ্বলোৱা হৈছে। আৰু ইয়াৰ মন্দিৰত যত যিমান চাকি জ্বলি আছে, মণ্ডপৰ ভিতৰত যত যিমান চাকি জ্বলি আছে, এই গোটেইখিনি চাকিয়ে সূৰ্যৰ পৰা অনা হৈছে। এয়া 64 যোগিনীৰ পূজা হ'ব, এয়া চণ্ডী দেৱীৰ পূজা হ'ব, ইয়াতে শিৱ ভগৱানৰ পূজা হ'ব কিছু সময় পিছৰ পৰাই। ইয়াতে আদিত্যাদি নৱগ্ৰহৰ পূজা হ'ব। যদিও নাৰদ মুনিৰ দৰে দেখিছে তাতে নৱগ্ৰহৰ পূজা হ'ব। এয়া পৰম বিষ্ণু, অনন্ত শয়নত থকা বিষ্ণু, লক্ষ্মী, ব্ৰহ্মা, তাতে মুখ্য পূজা ভাগ হ'ব। এয়া অগ্নিকোণত আছে গণেশৰ পূজা হ'ব। যিহেতু আমাৰ দেৱতাৰ আগত গণেশ পূজা হয়, গতিকে গণেশৰ পূজা হ'ব। এয়া অগ্নি, গতিকে এয়া অগ্নিত ইয়াতো পূজা হ'ব, আৰু এইজনো এজন ব্ৰহ্মা, ইয়াতো এনেকৈ পূজা হ'ব। 4 দিন ধৰি অনুষ্ঠানটো অনুষ্ঠিত হয়। যদিও 5 দিনীয়া হয়, মাঘী পূৰ্ণিমাৰ দিনৰ পৰা অনুষ্ঠানটো অনুষ্ঠিত হয় ইয়াত বাৰ্ষিকভাৱে যজ্ঞ মহোৎসৱ। আৰু আজি দ্বিতীয় দিনৰ অনুষ্ঠান। এই দ্বিতীয় দিনৰ অনুষ্ঠানত এনেদৰে যজ্ঞ বেদীত আৰু কিছু সময় পিছতে এই যজ্ঞ কুণ্ডত যজ্ঞ আহৰণ কৰা হ'ব। এয়া যজ্ঞ কুণ্ড। আৰু এনেদৰে এতিয়া আমাৰ যজ্ঞ মণ্ডপৰ এই কুণ্ডত অগ্নি সংস্থাপন হ'ল। এয়া আপোনালোকক আজিৰ এই বাৰ্তাখিনি দেখুৱালোঁ। এতিয়া আৰু কিছু সময় পিছতে ইয়াত অগ্নি সংস্থাপন হ'লে ইতিমধ্যে, আৰু ইয়াৰ